ফ্ৰেণ্ডছ, আজি যাব ওলাইছোঁ বালাজী মন্দিৰলৈ। মানে এখন বিয়া আছে, সেইকাৰণে মা আৰু মই বালাজী মন্দিৰ আহি গ'লোঁ। ইয়াত দেখিছানে আহি কি ধুনীয়া এটা পৰিৱেশ, সঁচাকৈ ইমান ধুনীয়া এটা শান্তি আৰু শান্ত পৰিৱেশ মানে দেখিবলৈ আজিকালি প্ৰায় খুব কমেই দেখিবলৈ পোৱা যায়। আচলতে এনেকুৱা ধৰণৰ শান্তিৰ পৰিৱেশ এটা প্ৰায় মন্দিৰতে দেখিবলৈ পোৱা যায়। ইয়াত দেখিছানে সকলোৱে কি ধুনীয়াকৈ ফটো ভিডিঅ' কৰি আছে। পিছে ভিতৰত বাৰু ফটো ভিডিঅ' কৰা এলাও নাই, সেইকাৰণে ভিতৰৰখিনি দেখুৱাব নোৱাৰিলোঁ। এইফালে আকৌ আমাৰ কইনা বিয়া পাতি আছে। এইফালে আকৌ কইনাই বিয়া পাতামনি আমি ধুনীয়াকৈ ফুচকা, ৰুটি, পুৰি, পনীৰ সকলোখিনি খাই ল'লোঁ। খাই মেলি গৈ আকৌ কইনাৰ লগত ফটো ভিডিঅ' কৰিলোঁ। এইফালে আকৌ ফটো ভিডিঅ' কৰি আমি তিনিওজনীয়ে ভালদৰে এবাৰ গোটেইটো বালাজী মন্দিৰৰ চাৰিওদিশটো ঘূৰিবলৈ ওলালোঁ। তিনিওজনীয়ে আমি আকৌ ফুৰি মেলি আকৌ ফুচকা খালোঁ। ফুচকা পালেতো আমাক একোৱেই নালাগে, ছোৱালী মানুহক জানাইতো আৰু আপোনালোকে সকলোৱে খায়। সেয়া ফুচকা খাই মেলি আকৌ ভাত আকৌ ৰুটি খালোঁ যাবৰ সময়ত। গোটেই আকৌ মা বৌ সকলোখিনি একলগ হৈ লগ পোৱাৰ কাৰণে কথা পাতি আছে। এইফালে কথা